ৰুদ্ধ সময় দুৰন্ত যোদ্ধা। অন্ধকাৰময় আকাশৰ ৰুদ্ধ সময় স্তব্ধ জোনাক। আজি দেখোন নাই কোনো কোলাহলৰ হাহাকাৰ, নাই কোনো ব্যস্ততাৰ দাবানল। হে মোৰ হাই মাতৃ, তুমি আজি নিৰুপায়, তথাপিও তুমি যুদ্ধ কৰিছা ৰুদ্ধ সময়ৰ সৈতে। কিন্তু তুমি ভাগৰা নাই। নাভাবিবা তুমি অকলে আছা, নাভাবিবা তুমি স্তব্ধ হৈ যাবা। তোমাৰ যোদ্ধা আজি তোমাৰ লগত। বীৰ লাচিতৰ দৰে আজি দেখোন তোমাৰ পনাতিও যুদ্ধ কৰিছে। কেৱল দৌৰিছে, কেৱল দৌৰিছে। সুজনী নামনি কেৱল যুদ্ধ কৰিছে সেই অসুৰৰ সৈতে। তোমাৰ কপাল ৰঙীন কৰিবলে, তোমাৰ ক'লা আকৌ শুৱনি কৰিবলে, তোমাৰ মুখত আকৌ হাঁহি বিৰিঙাবলে। আজি যদি GMC, কাইলৈ আকৌ TMC, পৰহিলৈ আকৌ AMC, MMC। হে দুৰন্ত পথৰ পথিক, হে আই মাতৃৰ সুযোগ্য সন্তান, হে বীৰ যোদ্ধা, তোমাক জনাইছোঁ প্ৰণাম। আগবাঢ়ি যোৱা, যুঁজি যোৱা, আমিও যুঁজিম তোমাৰ সৈতে শেষ ৰাতিলৈ। এই যুদ্ধৰ বলীয়া বতাহজাক এনেদৰে বলি যাওক অসীমৰ পৰা অসীমলৈ, যাতে ৰুদ্ধ নহয়, ৰ'ব লগা নহয় কলীয়া ডাৱৰ। হে মহান যুঁজাৰু, তুমি আগুৱাই যোৱা কাঞ্চনজংঘাৰ শিখৰলৈ। ধন্যবাদ।